মই গছলৈ উঠিব নাজানো কাৰণে কালি মোক সি অমৰা কেইটামান নিদিলে। মই ইমান বেঙা নাই ন, গছ কাটি অমৰা পাৰি একেবাৰে মই আঠা দি গছ আকৌ লগাই থৈ গুচি যাম। কালি মই ভুলুকা অমৰা কেইটা পাৰি দিবলৈ ক'লো, সি নিদিলে নহয়। ময়ো বেঙা নহয় ন, এতিয়া মই গছ কাটি অমৰা পাৰি আকৌ আঠা দি লগাই থৈ দিম। আঠা লগাবি বাপেকে ভীম কলা কালিনো ভোজ খাবলৈ কি হৈছিল জানো, পেটটো ইমান পকাইছে। 4 পিচ মাছ খাই লৈ আজি থাকিব পৰা নাই। কোন আছে ওলাই বৰকে পেটটো পকাইছে ওলাই। কি হ'ল ইমান উৎপাদন লগাইছ হে? কিহৰ প্ৰদৰ্শন লগাইছ? তই এতিয়া সোমাইছিলিহে আকৌ সোমালিয়ে নে? মই একদম থাকিব পৰা নাই। ওলা সেই ডক্টৰে টেবলেট এটা দিছিলে ভাত খোৱাৰ আগত খাবলৈ। মই আকৌ ভাতটো মাৰিয়ে দিলোঁ নহয়, পিছত পাহৰি। এতিয়া পিছফালৰ পৰা ভৰাবলৈহে আহিছিলোঁ এডাল টেবলেট। ভুলুকা কা কম নহয় দেই। ডক্টৰে ভাত খোৱাৰ আগত টেবলেট খাবলৈ ক'লে, সি পাহৰি ভাত মাৰি দিলে। এতিয়া লেট্ৰিনত আহি পকৰি ভৰাই এতিয়া আগত কৰিবলৈ বিচাৰিছে। চা বাপেকে